फ्रेंड्स नमस्कार अस्सलाम वालेकुम उन्नत ब्लॉग चला আপোনালোকক স্বাগতম জনাইছো আমি সেহেৰি খাবলৈ উঠিছো এতিয়া আমি সেহেৰি খাম চানবাতাই টোপনি মাৰি আছে এতিয়া বাজিছে 2:20 সেহেৰি খাব যাও এতিয়া সেহেৰি খাই আহো আৰু মিষ্টাৰে নামাজ পঢ়িব যাব মই কোৰান শৰীফ পঢ়িম সেহেৰি খাই উঠি আজান দিয়াৰ পিছত ফজৰৰ নামাজ পঢ়ি কোৰান শৰীফ পঢ়ি আপোনালোকক লগ পাইছো বাই মিষ্টাৰে নামাজ পঢ়িব যাব মই নামাজ পঢ়িম কোৰান শৰীফ পঢ়িম কোৰান শৰীফ উলিয়াই লৈছো দে বোলো এতিয়া মই কোৰান শৰীফ পঢ়িম মিষ্টাৰে পানী খাই আছে নামাজ পঢ়িব যাব আজান দিয়েই নাই বেটাই টোপনি মাৰি আছে এতিয়া মোৰ বটলটো কাষত হৈছে মই পানী খাম খাই কেনে কোৰান শৰীফ পঢ়ি কেনে আহি আজান দিয়া নাই আজান দিয়ালৈ মই কোৰান শৰীফ পঢ়িম তাৰপিছত নামাজ পঢ়িম তাৰপিছত টোপনি মাৰি থাকিম তাৰপিছত মৰ্ণিঙত আপোনালোকক লগ পাই আছোঁ হাই ফ্ৰেণ্ডছ এতিয়া মই টোপনিৰ পৰা উঠিলোঁ 9টা বাজিল প্ৰথম ৰজাটোনো কেনেকৈ পাৰ কৰোঁ আপোনালোকক দেখাই থাকিম কি কৰোঁ কি নকৰোঁ কেনেকৈনো যায় দিনটো আমাৰ দেখাই থাকিম চাই থাকিব লৈ এতিয়া কোৰান শৰীফ পঢ়িম কোৰান শৰীফ পঢ়া হোৱাৰ পিছত ইফতাৰৰ যোগাৰ কৰিম এতিয়া প্ৰায় আপোনালোকক লগ পাই আছোঁ এতিয়া ইফতাৰৰ কাৰণে বনাইছোঁ এতিয়া মই পলোৱা বনাম প্লেন পলোৱা কাজু বাদাম আৰু চাউল আৰু গাজৰ দি কিনে পলোৱা বনাম মাংস বনাম আমাৰ ইফতাৰৰ থালি চিম্পল থালি আমি গোটেইকেইটা বহি একেলগে খাম আজান দিব টাইম হৈছে আৰু বহিছোঁ আৰু মিষ্টাৰে মই খাই আছোঁ এই চাহ গধূলি চাহ নাখালে মোৰ একদম বেয়া লাগে চাহ কাপ খাবই লাগে এতিয়া বা